বন্ধু, ভারতৰ এটা ডাঙৰ আইটি কোম্পানী টাটা কনষ্ট্ৰাকশ্যন চাৰ্ভিচ, য'ত লাখ লাখ মানুহে নিজৰ সপোন পূৰণ কৰিব যায়। কিন্তু সেই ঠাইটোৱে যদি বয় শোষণ আৰু অপৰাধৰ কেন্দ্ৰবিন্দু হৈ পৰে, তেনেতে আজি আপোনালোকক এনে এটা ঘটনা যিয়ে গোটেই দেশখন কঁপাই দিয়ে। এই কাহিনী মহাৰাষ্ট্ৰৰ নাস্তিক চহৰৰ পৰা। এগৰাকী যুৱতীয়ে পুলিচ ষ্টেচনত গৈ অভিযোগ কৰিলে যে মোৰ লগত অসভ্য আচৰণ কৰা হ'ল। কিন্তু এইটো আৰম্ভণিহে আছিল, আৰু লাহে লাহে ধীৰে ধীৰে আৰু বহুত যুৱক যুৱতীয়ে অভিযোগ দিবলৈ আৰম্ভ কৰিলে। তাৰ পাছত উন্মোচিত হল এটা ডাঙৰ চক্ৰ সত্য। এইটো দেখি পুলিচ হতভম্ব হৈ পৰি আৰু তদন্ত কৰা হয়। তদন্ত পোৱা গ'ল এনে ঘটনা 2005 চনৰ পৰা 2026 চনলৈকে চলি আছে। সেই অভিযোগবোৰ আছিল সেক্সুৱেল হেৰাছমেণ্ট, পিছি লোৱা আৰু জোৰকৈ সম্পৰ্ক কৰিবলৈ চেষ্টা। কিছুমান ক্ষেত্ৰত এইটো অভিযোগ আহি য'ত ধৰ্ম সলনি কৰিবলৈ মানসিক চাপ সৃষ্টি কৰা হৈছিল। সৰ্বাধিক ভয়ংকৰ ঘটনা এইটোৱেই যে এইটো কেৱল এজন মানুহৰ কাৰণে আছিল, এইটো আছিল সংগঠিত ৰূপৰ অপৰাধৰ ঘটনা। নাস্তিক পুলিচে এটা সাহসী সিদ্ধান্ত লয় আৰু মহিলা পুলিচ কৰ্মচাৰীসকলে আণ্ডাৰ কভাৰ হৈ এই কোম্পানীটোত সোমায় আৰু কেইদিনমান ধৰি গোপনে এই কোম্পানীটোৰ পৰা তথ্য সংগ্ৰহ কৰে আৰু তাৰ পাছত লাহে লাহে এজন এজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এতিয়ালৈকে মুঠ 7জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু HR বিভাগৰ বিৰুদ্ধে অভিযোগ উঠিল যে তেওঁলোকে অভিযোগসমূহ লুকাই থৈছে। এই ঘটনা ইমান ডাঙৰ হৈ পৰিল যে টাটা কনষ্ট্ৰাকশ্যন চাৰ্ভিচ কোম্পানীটোৱে অভিযুক্তসমূহক ছাছপেণ্ড কৰিব লাগে আৰু গোটেই অফিচটোক ৱৰ্ক ফ্ৰম হোমত পৰিণত কৰিলে। তদন্তত SIT, ATS আৰু NI জড়িত হল আৰু IT ইণ্ডাষ্ট্ৰীয়ে প্ৰশ্নৰ সন্মুখীন হ'ব লগা হ'ল। এই ঘটনাই বহুত ডাঙৰ প্ৰশ্নৰ সন্মুখীন হৈছে। কোম্পানীটোৱে সঁচাকৈ কৰ্মচাৰীসকলক সুৰক্ষা দিছিল নে? পস্কো আইন সঠিকভাৱে প্ৰয়োগ কৰা হৈছিল নে? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্ন, এনে অভিযোগ আগতে লুকাই থোৱা হৈছিল নেকি? এইটো কেৱল এটা কোম্পানীৰ প্ৰশ্ন, কোম্পানীৰ কাহিনী নহয়, এইটো প্ৰতিজন মানুহৰ কাহিনী, যিয়ে নিজৰ সপোন পূৰণ কৰিবলৈ ঘৰ এৰি পলাই আহে। যদি আপুনি ভাবে সত্য আগবাঢ়ি আহিব লাগে, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্টত আপোনাৰ মতামত জনাওক।